কবিতাৰ শিৰোনাম এটা কলা দিন। আজিও ভালকৈ মনত আছে মোৰ সেই অভিশপ্ত দিনটো ৩০ অক্টোবৰ ২০০৮। ব্যস্ত ৰাজপথ, ব্যস্ত সমাজ, ব্যস্ত মহানগৰ। এটা বিকট শব্দ জোকাৰি গৈছিল সমগ্ৰ মহানগৰী। আকাশখন ছানি ধৰিছিল কলা ধোঁৱাই। দপদপাই জ্বলিছিল গণেশগুৰি বেলতলা। মাথো শুনিছিলোঁ এম্বুলেন্স আৰু পুলিচৰ গাড়ীৰ মাত। দেখিছিলোঁ আপোনজনৰ আধা পোৰা শৰীৰ। কোনোৱে যদি উভতিছিল অফিচৰ পৰা আৰু কোনোৱে উভতিছিল নিজৰ দায়িত্ব সামৰি। ৰাস্তাত পৰি ৰৈছিল ৰক্তাক্ত শৰীৰ, ৰক্তাক্ত